লোকেটা চাই আছে ক্ৰিকেট আৰু ফুটবলৰ ডিউটি মাৰি ভাগৰে মৰা নাই মোৰ যে ধুনীটো কুচপা চাবলৈ ইমান মন আছিলে কিয় তহঁতে নেপালি ক'ত পাইছোনো আমি ডিউটি বাহিৰতহে মাৰি আছো আইও মই যে চুপচুপাই হেৰো ইমানটো ডিষ্টেন্সৰ পৰা দেখিছো ঐ মই গলোগে ও যি জমনি তো কোৱাই নাই আৰু ধুনীক পানী গ্লাছ আছো পানী গ্লাছ না কি হ'ল কওকচোন তো পানী গ্লাছ দিলচোন মই কম নহয় ক'ব নেকি শুন ইণ্ডিয়া টিমটো আহিছিল এনেওতো মনটো উচপিচাই আছে তাতে ডিউটি পৰিছে কেনেকে ধুনীক লগ পাওঁ চিন্তা কৰি বোলো যামেই যিহেতু মনি বোলো ঘিলা পিঠা পাঁচটা বনাই দিবাচোন ধুনীয়া হ'বলা ঘিলা পিঠা খাব নাই খোৱা বোলো যাকে পাওঁ তাকে দি চামচোন তাৰপিছত ডিউটি মাৰি আছো তোৰ ডাইনিং হলটোত দেখিছো তোৰ ধুনী অকলে বহি আছে অকলে সোমাই গলো গৈ ঘিলা পিঠা টোপোলাটো সন্মুখত দি দিলোগে নহয় খালে চখ খাইছে চখ খাব দেচোন কি বা দিছো তথাপি ড্ৰেছত আছো কাৰণে সন্মান কৰিছে দেই কৈছে ইয়ে কিয়া হয় মই বোলো আছাম কা ঘিলা পিঠা হে এক কামোৰ মাৰ্কে দেখো প্ৰথমে বেচাই এনেকে উলিয়াই শুনি চাইছে দেই তাৰপিছত কামোৰ মাৰো নামাৰোকে এটাত মাৰিলেহে তাৰপিছত চাগে থৈ আন্ধাৰ লাগিছে আৰু তাৰপিছত লগৰখিনিও বিচাৰিছে ন ক'ৰ পৰা দিবি মনি আছে ঘৰত মই আছো ফিল্ডত তই কেনেকে গম পালি ময়ো আকৌ সেইটো টাইমত বাথৰুমতে গৈছিলো নহয় তাৰপিছত দেখিছো ধুনীয়া আঙুলিৰ পৰা ককাই পিঠা উলিয়াই আছে তোৰ বোলে আকৌ বাহিৰতহে ডিউটি কেলে আপুনি ধুনীকহে ঘিলা পিঠা দিব পাৰে মই হ'বলা ভিতৰত ডিউটি মাৰিব নোৱাৰো যাচোন যাই এনে কামৰ সময়ত দিগদাৰ কৰি নাথাকিছে আপুনি যাওকচোন আপুনি যাওক তইহে আহিছিলি গৰ্ভৰ অন্তৰালত বহি হাই